নমস্কাৰ। দৈনিক ৰাশিফল অনুষ্ঠানটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰম্ভ কৰিবলৈ ওলাইছোঁ 19 জুলাই 2023 শাওণ মাহৰ 2 তাৰিখ বুধবাৰৰ দৈনিক ৰাশিফল। অনুষ্ঠানটো আৰম্ভ কৰাৰ আগতে আজিৰ দিনটোৰ 5টা ভাগ্যশালী ৰাশিৰ নামকেইটা ক'বলৈ ওলাইছোঁ। এই 5টা ৰাশিয়ে আজিৰ দিনটোত বিশেষভাৱে ভাগ্যৰ সহযোগ পাবলৈ সক্ষম হ'ব। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ দিনটোৰ ভাগ্যশালী ৰাশিকেইটা হৈছে মিথুন ৰাশি, কৰ্কট ৰাশি, কন্যা ৰাশি, তুলা ৰাশি আৰু মকৰ ৰাশি। এতিয়া আৰম্ভ কৰিবলৈ ওলাইছোঁ দৈনিক ৰাশিফলৰ প্ৰথম ৰাশি মেষ ৰাশি। কৰ্মক্ষেত্ৰত ইমান দিনে কৰি অহা কষ্টৰ ফল আজি পাব। উচ্চপদস্থ বিষয়াৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত নিজৰ কৰ্মদক্ষতাৰে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। সহকৰ্মীৰ লগত কোনো কটু ভাষা ব্যৱহাৰ নকৰিব, নহ'লে সম্বন্ধ বেয়া হ'ব পাৰে। পৰিয়ালত সন্তানৰ পৰা আনন্দ লাভ কৰিব। পৰিয়ালত কোনো বয়সস্থ লোকৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে, যাৰ ফলত খৰচ পাতি বৃদ্ধি হ'ব আৰু আপোনাৰ মানসিক চিন্তা বৃদ্ধি হ'ব পাৰে। জীৱনসংগীৰ কথাবোৰ গুৰুত্ব দি শুনিবলৈ চেষ্টা কৰক, নহ'লে অশান্তি বৃদ্ধি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দিনটো শুভ। দিনটো উৎসাহেৰে অতিবাহিত হ'ব। বৃষ ৰাশি। কৰ্মক্ষেত্ৰত কোনো সহকৰ্মীৰ লগত সম্পৰ্ক বেয়া হ'ব পাৰে, যাৰ ফলত আপোনাৰ মানসিক অশান্তি বৃদ্ধি হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ মূল্যৱান বস্তুৰ ওপৰত বিশেষ ধ্যান ৰখাৰ প্ৰয়োজন, নহ'লে কোনো মূল্যৱান বস্তু হেৰাব পাৰে। পৰিয়ালত কোনো সদস্যৰ লগত কোনো কথাক লৈ মনোমালিন্যৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ত উন্নতিৰ পথ মুকলি হ'ব। কোনো নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তা কৰিব পাৰে। স্বাস্থ্য আপোনাৰ ভালে থাকিব যদিও খোৱা বোৱাত বিশেষ সাৱধান হোৱাৰ প্ৰয়োজন, নহ'লে পেটৰ কোনো সমস্যাই দেখা দিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দিনটো শুভ ফলদায়ক হ'ব। জীৱনত নতুন প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিব পাৰে। মিথুন ৰাশি। আকস্মিক ধন লাভৰ যোগ আছে। পুৰণি কোনো টকা পইচা পাবলগীয়া আছিল যদি আজিৰ দিনটোত পোৱাৰ সম্ভাৱনা আছে। উপাৰ্জনৰ ন পথ খোল খোৱাৰ সম্ভাৱনা আছে। সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব আৰু সমাজত মান সন্মান বাঢ়িব। সামাজিক কৰ্মত কোনো বিশেষ ব্যক্তিৰ লগত চিনাকি হ'ব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। কৰ্মজীৱনত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালত সুখ শান্তি থাকিব আৰু জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। যাত্ৰা হ'ব পাৰে আৰু যাত্ৰাৰ পৰা শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। প্ৰেমত দিনটো শুভ ফলদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কত বিশ্বাস বাঢ়িব। কৰ্কট ৰাশি। কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। ভালদৰে ভাবি চিন্তি বা কাৰোবাৰ লগত আলোচনা কৰি লোৱাটো ভাল হ'ব। ব্যৱসায়ত ধন লাভৰ যোগ আছে। ব্যৱসায়ত কোনো ডাঙৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক স্থিতিৰ উন্নতি হ'ব আৰু মানসিক চিন্তাবোৰ দূৰ হ'ব। পৰিয়ালৰ সদস্যৰ সহায় সহযোগ লাভ কৰিব। জীৱনসংগীৰ লগত সম্পৰ্ক ভাল হ'ব আৰু বিশ্বাস বাঢ়িব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো উত্তম দিন। কোনো উপহাৰ পাব পাৰে। সিংহ ৰাশি। আজিৰ দিনটোত আপুনি শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব। কামত বিশেষ মন নবহিব। কোনো ধাৰ্মিক স্থানলৈ যাত্ৰা হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ সহায় সহযোগ লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰত
জীৱনসংগীক নজনোৱাকৈ কিবা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে সম্পৰ্ক বেয়া হ'ব পাৰে। কথাবোৰ আলোচনা কৰি নিৰ্ণয় লোৱাটো উচিত হ'ব। ভাতৃৰ লগত সম্বন্ধ ভাল হ'ব। কৰ্মক্ষেত্ৰত ভাতৃৰ পৰা সহায় সহযোগ লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত দিনটো বিশেষ শুভ নহয়। অকলশৰীয়া অনুভৱ কৰিব পাৰে। কন্যা ৰাশি। আজিৰ দিনটো আপোনাৰ বাবে শুভ ফলদায়ক হ'ব। আকস্মিক কোনো শুভ সংবাদে আপোনাৰ দিনটো আনন্দময় কৰি তুলিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। সহকৰ্মীৰ সহায় সহযোগিতা লাভ কৰিব। ধন লাভৰ যোগ আছে। ব্যৱসায়ত আকস্মিক ধন লাভ হ'ব পাৰে। মানসিক চিন্তাবোৰ দূৰ হ'ব। পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি হ'ব। জীৱনসংগীৰ লগত সম্পৰ্ক ভালে থাকিব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো শুভ ফলদায়ক হ'ব। কোনো উপহাৰ পাব পাৰে বা ক'ৰবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। তুলা ৰাশি। দিনটো আপোনাৰ বাবে উত্তম দিন। আকস্মিক ধন লাভৰ যোগ আছে। কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ কৰ্মদক্ষতাৰ বাবে সহকৰ্মীৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত ধন লাভৰ যোগ আছে। ব্যৱসায়ত উন্নতিৰ ন পথ খোল খোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যাত্ৰা হ'ব পাৰে আৰু যাত্ৰাৰ পৰা শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালত সুখ শান্তি বৃদ্ধি হ'ব। পৰিয়ালৰ বয়সস্থ লোকৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। প্ৰেমত সম্পৰ্ক ভাললৈ আহিব। ইজনে আনজনক আগতকৈ বেছি বুজি পাব। বৃশ্চিক ৰাশি। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে কোনো কথাক লৈ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। কাকো কটু ভাষা ব্যৱহাৰ কৰি কথা নক'ব। সম্পৰ্ক বেয়া হ'ব পাৰে। দিনটো কৰ্মব্যস্ততাৰ মাজেৰে অতিবাহিত হ'ব। ব্যৱসায়ত নতুন পাৰ্টনাৰশ্বিপৰ প্ৰস্তাৱ আহিব পাৰে। ভালদৰে ভাবি চিন্তি বা কাৰোবাৰ লগত আলোচনা কৰি সিদ্ধান্ত লোৱাটো উচিত হ'ব। বন্ধু-বান্ধৱৰ লগত মনোমালিন্য হ'ব পাৰে। কথা বতৰা হওঁতে সাৱধান হোৱাটো প্ৰয়োজনীয়। পৰিয়ালৰ সদস্যৰ সহায় সহযোগ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো বিশেষ শুভ নহয়। ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। ধনু ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মদক্ষতাৰ বাবে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। সহকৰ্মীৰ সহায় সহযোগ পাব। ব্যৱসায়ত দিনটোত মিশ্ৰিত ফল লাভ কৰিব। পৰিয়ালত বহুত দিনৰ পৰা কিবা সমস্যা চলি আছিল যদি আজি তাৰ সমাধান ওলাব বা সমাধানৰ পথ খোল খাব। জীৱনসংগীৰ লগত কোনো সমস্যা চলি আছিল যদি আজি তাৰ সমাপ্তি ঘটিব আৰু ইজনৰ আনজনৰ ওপৰত বিশ্বাস বাঢ়িব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। প্ৰেমত দিনটো শুভ ফলদায়ক হ'ব। জীৱনত নতুন প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিব পাৰে। মকৰ ৰাশি। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা প্ৰশংসা লাভ কৰিব। ধন লাভৰ যোগ আছে। ব্যৱসায়ত উন্নতি হ'ব আৰু ধন লাভৰ নতুন পথ খোল খোৱাৰ সম্ভাৱনা আছে। নিজৰ কৰ্মদক্ষতাৰে আৰ্থিক স্থিতিৰ উন্নতি কৰাত সক্ষম হ'ব। বন্ধু-বান্ধৱৰ লগত সম্পৰ্ক ভাল হ'ব। পৰিয়ালত সুখ সমৃদ্ধিৰ বৃদ্ধি হ'ব। জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো শুভ যদিও কোনো তৃতীয় পক্ষই ভুল বুজাবুজিৰ সৃষ্টি কৰাব পাৰে। সাৱধান হোৱাটো প্ৰয়োজনীয়। কুম্ভ ৰাশি। আজিৰ দিনটোত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ'ব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। ব্যৱসায়ত মিশ্ৰিত ফল লাভ কৰিব। বন্ধু-বান্ধৱৰ লগত
সম্বন্ধ ভাল হ'ব। বন্ধু-বান্ধৱৰ লগত যাত্ৰা হ'ব পাৰে আৰু যাত্ৰা আনন্দময় হ'ব। পৰিয়ালত কোনো নতুন দায়িত্ব পাব পাৰে। জীৱনসংগীৰ পূৰ্ণ সহায় সহযোগ পাব। স্বাস্থ্যৰ প্ৰতি ধ্যান ৰখাৰ প্ৰয়োজন। সৰু সুৰা স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দিনটো হাঁহি আনন্দেৰে অতিবাহিত হ'ব। ক'ৰবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। মীন ৰাশি, অহেতুক মানসিক চিন্তা বৃদ্ধি হ'ব পাৰে। কৰ্মক্ষেত্ৰত মিশ্ৰিত ফল লাভ কৰিব। ব্যৱসায়ত কোনো নতুন পাৰ্টনাৰশ্বিপ কৰাৰ কথা ভাবিব পাৰে। ভালদৰে ভাবি চিন্তি বা কাৰোবাৰ লগত আলোচনা কৰি নিৰ্ণয় লোৱাটো ভাল হ'ব। ব্যৱসায়ত ধন লাভ হ'ব যদিও খৰচ বৃদ্ধিৰো সম্ভাৱনা আছে। সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব। সমাজত মান সন্মান বাঢ়িব। পৰিয়ালৰ কোনো সদস্যৰ কথাক লৈ মানসিক চিন্তা বৃদ্ধি হ'ব পাৰে। জীৱনসংগীৰ পূৰ্ণ সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ প্ৰতি বিশেষ ধ্যান ৰখাৰ প্ৰয়োজন। প্ৰেমৰ ক্ষেত্ৰত দিনটো শুভ। নতুন প্ৰেমৰ জীৱন আৰম্ভ হ'ব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাই আজিলৈ ইমানতে সামৰিলোঁ। ওম নমঃ শিৱায়।